আমাৰ অসমখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, সেয়া হয়তো সকলোৱে জানে। তাৰ ভিতৰত এয়া চৰাই চিৰিকটি দেখিছেনে, ইমান ধুনীয়া দৃশ্য। আৰু এই দৃশ্য দেখিয়ে মানে মই আপ্লুত হৈ মেলি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। মোৰ আজি ভিডিঅ' কৰা প্লেনিং নাছিলে, কাৰণ গাটো বৰ এটা ঠিক নাছিলে আৰু এনেই কিবা এটা মন যোৱা নাছিলে আৰু। কিন্তু এই দৃশ্যটো দেখি মেলি মানে মোৰ খুব ভাল লাগিল আৰু ইয়াৰ পৰাই মানে ষ্টাৰ্ট কৰি দিলোঁ ভিডিঅ' কৰিবৰ কাৰণে। তেনেকুৱা একো বিশেষ ভিডিঅ' নহয়, এনেই আৰু দেখুৱালোঁ আৰু অলপমান ঢলাখনকে। আৰু ইফালে দোকানত কিবা কিবি ল'বলৈ আছিলে, ঘৰৰ কিছুমান বস্তু। আৰু ইয়াতে মোৰ ৰৈ আমনি লাগিলে, সেইবাবে মোবাইলটোকে উলিয়াই লৈছোঁ আৰু ভিডিঅ' কৰি লৈছোঁ অলপমান। এফালে গোটেই পৰিয়ালটোৱে গৈছোঁ আমাৰ। ঠাণ্ডা দিনৰ বজাৰ বুলি ক'লে আৰু চুৱেটাৰ লাগিবই। তাকে চাই লৈছোঁ আৰু চুৱেটাৰ দাম দৰ মিলিলে লৈ ল'ম, আৰু নিমিলিলে মানে ঘূৰি আহিম। বাৰু মিলিলে দুটা, মা এটা মই এটা ল'লোঁ চুৱেটাৰ। এইফালে গেলামালৰ বজাৰো অকণমান কৰি ল'লোঁ। মায়ে আলু বচাত ব্যস্ত। আৰু এইখন আমাৰ ঢলাৰ বজাৰখন অকণমান দেখুৱাই দিছোঁ। বৰ ভালকৈ দেখাব পৰা নাই, কেতিয়াবা দেখুৱাম ভালকৈ। এতিয়া আহিলোঁ মাছৰ বজাৰলৈ। মাছৰ কাৰ্টুন 3টামান লৈ যাওঁ বুলি ভাবিছোঁ। সকলো বজাৰ হৈ গ'ল, এতিয়া ৰৈ আছোঁ মাত্ৰ টমটম দাদাজনকহে। দাদাজনে চাহ খাই লৈ গৈছে, আৰু দাদাজনে নচলালেতো আমি যাব নোৱাৰোঁ, সেইবাবে ৰৈ আছোঁ আৰু এয়া। আৰু এইফালে 3টা মাছৰ কাৰ্টুনৰ সৈতে আমিও পালোহি ঘৰ। এতিয়া নমোৱাহে কথা। কিয় কাৰ্টুনকেইটা আনিছোঁ আপোনালোকক অন্য এটি ভিডিঅ'ত ক'ম। 3টা মাছৰ কাৰ্টুন আনি মেলি যদি মাছ কেইটামান আনো কেনেকৈ হ'ব, নহয়নে বাৰু? সেইবাবে এয়া মাছো কেইটামান আনি ল'লোঁ আৰু আপোনালোককো দেখাই ল'লোঁ, তাকে একো ভুল নধৰিব দেই। আৰু ইফালে ভাতৰ প্ৰস্তুতি হৈ গ'ল। বিলাহীৰ সৈতে মাছ, আলু, লগতে আলুৰ পিটিকা। কাৰণ মায়ে মাছ নাখায়, মানে চালানী মাছ নাখায় আৰু। ঘৰৰ হ'লে মানে লোকেল মাছবিলাক খায়, চালানী বস্তু নাখায়, ব্ৰইলাৰ চইলাৰ। আপোনালোকে হয়তো জানে, যিবিলাকে ইউটিউবৰ ৰেগুলাৰ ভিউৱাৰ্ছ, কিন্তু বহুতে নাজানে। বাৰু কৈ দিলোঁ আৰু দেই। আজিলৈ আহিছোঁ, বাই।